হাও ঐ ৰকি আজি দেখোন মই মুনুক লগ ধৰবা যাব ঠাই হাও মোৰ দেখোন ভাল কাপোৰো নাই ঐ ৰকি তোৰ পেণ্ট চাৰ্টটো আজি লাগব দে মোক জনী তোৰ খান কটি খৰ গা ধুবাৰ মনত নাই তোক আৰু মই পেণ্ট চাৰ্ট দিম নমস্কাৰ ৰকি তই মোক কিয় এনা কৰা তাই মোক 11টাত মাতছি যাবাৰ হৈছে কি কৰো মই এতিয়া মই কি কৰিব লাগে মই লগ কৰিব যাম নেকি কিবা মোৰ দেখোন জতাও নাই কি হ'ব এতিয়া মই এটা তোক দিয়া দিবা পাৰো কি দিয়া কচোন ক মোক ফাৰ্ষ্ট লাগাৰ ভাল লং পেণ্ট চাৰ্ট আছে তই যদি ক মই মনে মনে লৈ আহিবা পাৰো যা ভাই লৈয়া তোক যি লাগে মই তাকে দিম মায়ে দেউতাৰ শপত খাচোন দিম বুলি মেক চাই মা দেউতাৰ শপত খাব লাগে দে হ'ব দে মই লৈ আহো তই যা মই গা ধুই থৌগা হৈ যাব লাগব মায়ের পঞ্চায়েত ডিউটি হই থৌগা হৈ যাম যাতে আজি মুনি মোক চাই থাকে মই লং লাগি যায় কি কও এবার মই আজি মরিম আজি মই মুনুক লগ করবা যাব থা আজি মুনুক চুমা খাবা লাগব তাই আৰু মোৰ মুখৰ গন্ধ পাই নেকি যি হয় হ'ব দে যাই লওঁ আগে আজি কিবা মনটো ভাল লাগি আছে কিয় বা মুনু তই দেখোন মোক একো কোৱা নাই কিয় তোক মই কেইটা মাতিছিলো হাত কোৰ এই দেখোন কেনাই দাম কাটাই দে হ'ব দে মুনু আজি দেৰি হৈছে আৰু নহয় দে ৰচোন কিবা মোৰ বাছ আহিছে না তোৰ গাটো শুনছি কি কয় মুনু তই মোৰ গাৰ গন্ধ পাইছা আজি মই খাৰচা বন্দি গা ধুই আছো আৰু মায়ের পঞ্চায়েত বিটি খান গাই আৰু খান কুটি ঘূৰি আছো আৰু মোৰ গা গন্ধাব দে হ'ব দে সেইকাৰণে তোক আজি অলপ থৌগা লগাইছি মই চলি থৌগাই আছিলো ঘূৰিবা নাপাই ফাফে খাইছো হ'ব দে তই ইমানো থৌগা নহয় মুনু ইমান দূৰৰ পৰা তোক লগ কৰবা আছো চুমা এটা দি কিবা খাও লাগছি তোক কি কৈছা কুকুৰ তোক চুমা লাগে তোৰ মই কি নেকি আৰু ৰচোন তোৰ মুখৰ পাই কেনা ভেকচা বাচাইছি মোৰে গণ হ'ব মই দেখোন আজি মুখ ধুবাৰো নহলে আৰু দেখোন পাদু হৈছি কি কৰো এতিয়া হাগবাৰো নহল আজি শেষ মই আজি এতিয়া ৰচোন আৰু দেখোন বেছিকেহে বাচাইছি পাইছাও নেকি তই ভাপ্পা কেনাই বাছ হ'ব দে হ'ব একো নহয় তোৰ গিৰিয়েৰৰ গাৰ পৰাহে বাচাইছি আৰু বিয়াৰ পাছত তই এই গন্ধই শুনি ৰাখবা লাগব মই এই গাৰ গন্ধ নুনু আজিৰ পৰা লগ নকৰো এতিয়া মই যাওঁ পইচা তই দিবি তই মোক মাতি আনছা এতিয়া মই যাওঁ বাই আপি প্ৰাজে খাইছা পইচা কোনে দিব মই দিম নেকি থাক তই মই এতিয়া যাওঁ বন্ধুসকল মই ৰকি এয়া মোৰ দোষ জনি আপোনালোকে যদি আমাৰ চেনেল ধেমালিৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।